নমস্কাৰ আমি আজি এটা আৰু ব্লগ এটা নিছোঁ কিছু হেমন্ত বিশ্ব শৰ্মা হেৰিয়ত মামাৰ ভিডিঅ' এটা আনিছোঁ মই এটা কথা কওঁ আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰা কৰি ভিডিঅ'টো আপোনালোকে চাই থাকিব আইডিওগৰাকী সেৱা শুনক আজিলৈকে আমাৰ মা দেউতা আমাৰ হাজবেণ্ডো ইমান পকেট মানি দিয়া নাই আমাক কিমান দিছে ৯,০০০ টকা শুনিলে তেখেতক বোলে মাক দেউতাকেও দিয়া নাই তেখেতক স্বামীয়েও দিয়া নাই মই এটা কথা কওঁ শুনক বাইদেউ মামাই কি দিছে কি নাই দিয়া আমি নাজানো আপুনি কিমান কি পাইছে আমি নাজানো হয়তো চাগে আপুনি বহুত পাইছে সেইকাৰণে এষাৰ কথা কৈছে কিন্তু ৯ মাহ ৯ দিন গৰ্ভত ৰাখা আপুনি মা দেউতাৰ বিষয়ে যে এনেকে ক'ব পাৰিলে আপোনাৰ উৎখন যে কপা নাই আৰু যিজন স্বামীয়ে আপোনাৰ বাবে সকলোখিনি ত্যাগ কৰিছে আপুনি মামাৰ সেই কেৱল ৯,০০০ আৰু কি আঁচনি পাইছে মই নাজানো সেইকেইটাতে আপুনি সন্তুষ্ট তাৰমানে আপুনি ৯,০০০ টকাত যদি আৰু কিবা পায় আপুনি তাৰমানে সকলো এৰি দিব পাৰিব আপুনি সেই ধৰণে কথা কৈছে নাপায় কাৰণ নিজৰ মা দেউতা এই ৯,০০০ টকাৰ লগত নিজৰ স্বামীজনক ৯,০০০ টকাৰ লগত তুলনা নকৰিব মই কিছিলে অলপমান কথা এটা কম বুলি আহিছোঁ ভিডিঅ' মামাৰ কিছিলে হেমন্ত মামাৰ হেৰিয়ত অলপমান তথ্য অলপমান কম আপুনি যে সেই আঁচনিগিলান দি আছে হা আপুনি যে কিছিল বাবু আঁচনি দি আছে অৰুণোদয় দি আছে আমিতো পা নাই অৰুণোদয় আঁচনি ঠিক আছে বাবু আঁচনি আমি পা নাই যাক যাক দিছে তাৰ পৰা বস্তুৰ দাম ইলেকশ্যনত যাৰ পিছত লৈ ল'ব আমাৰ পৰা যে কিছিলে পইচা যে নলয় এতিয়া আপুনি চা গেছৰ দাম আপুনি এতিয়া সেই কৰি দিছে বাঢ়াই দিছে আৰু ইলেকশ্যনত যাৰ আগে আগে কি ক'ব আপুনি যদি নিজৰ পকেটৰ পৰা দিছে সেইটো কথা নাই আপুনি দিয়ক নিজৰ পকেটৰ আপুনি লোন লৈ মাত্ৰ এই বাবু আঁচনি দিয়া এই কিছিলে অৰুণোদয় আঁচনি দিয়া এই আপুনি সেই কৰক বন্ধ কৰক আমি পা নাই যাক যাক লৈছে তাৰ পৰা সেই কৰিব ল'ব এইবাৰ পইচা এইবাৰ যে কিছিলে এতিয়া তোমাৰ তেলৰ দামটো বাঢ়ছে হা এতিয়া স্কুটিৰ তেলৰ দাম বাঢ়িছে আপনি হিসাব করব যা যা সেই দিছে অৰুণোদয় এখন লিষ্ট আছে না যাক যাক সেই দিছে অৰুণোদয় দিছে তাৰ পৰা সেই করব বস্তুৰ দাম বাড়াব আমি পা নাই আমি যে পয়সা দিয়া আমি যে 1 টাকা এটা পয়সা বেশি করে দিওঁ যাৰ যাৰ অৰুণোদয় দিছে বাবু আঁচনি দিছে তাৰ পৰা সেই ল'ব পয়সা ল'ব আমাৰ পৰা নল'ব ঠিক আছে সেয়ে আমাৰ যদি ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেন্ট কৰি দিব শ্বেয়াৰ কৰি দিব জয় জুবিন দা।